আমি আজি আহিছোঁ ডিব্ৰুগড় চাউলখোৱাত থকা এইটো মাৰুতি চুজুকি এৰেনা আৰু ডিলাৰতে লৈ এনেই নাহে আমাৰ বিদ্যালয়ৰ কেইজনমান সহকৰ্মীৰ লগত আহিছোঁ কাৰণ আজি বিশেষ এটা কামত আহিছোঁ। কাৰণটো হ'ল আমাৰ বিদ্যালয়ৰ শিক্ষক প্ৰাঞ্জল ছাৰে আজি এইখন গাড়ী কিনিছে ব্ৰিজা আৰু তেওঁলোকৰ এইটো পৰিয়ালটো বাইদেউ তেওঁলোকৰ ল'ৰা আৰু গাড়ী চাবি লৈ লৈছে। এতিয়া ৰাজদীপ আছে, হিমাংশু আছে, দীপাংকৰ ছাৰ, দিগন্ত দা সকলোৱে গাড়ীখন চোৱাত ব্যস্ত আৰু মই এইবাৰ গাড়ীখন ষ্টাৰ্ট কৰিলোঁ। ডিলাৰৰ পৰা ওলাই লৈ গৈছোঁ, সকলো কাগজ পত্ৰ হৈ গ'ল আৰু মই আৰম্ভ কৰিছোঁ গাড়ীখন চলাই যাবলৈ। মোকেই মাতিলে আৰু এয়া সকলোৱে গাড়ীখন চাইছে, বাইদেৱে কেমেৰা কৰাত ব্যস্ত। এতিয়া যাম প্ৰাঞ্জল ছাৰৰ নতুন বাসগৃহলৈ, আমাৰ মোহনবাৰী এয়াৰপৰ্টৰ কাষত থকা বাসগৃহ আৰু এইটো নতুনকৈ তেওঁলোকে বাসগৃহ নিৰ্মাণ কৰিছে গাঁৱৰ পৰা আহি আৰু এয়া গাড়ীখনৰ আদৰণি পৰ্ব আৰু সকলোৱে ফূৰ্তি গাড়ী এখন ল'লে আৰু আমিও ছাৰৰ ঘৰত অলপ বহিলোঁ, পাৰ্টি অলপ খালোঁ আৰু এতিয়া যাবলৈ ওলালোঁ। ধন্যবাদ।